নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ যি SSC GDৰ যি আপোনালোকৰ 24,000 পদৰ অনলাইন চলি আছে, সেইসমূহ পদৰ ইতিমধ্যে আপোনালোকৰ এক্সাম ডেট ঘোষণা কৰা হৈছে। আপোনালোকৰ অফিচিয়েল নোটিছ যোগে আপোনালোকৰ এক্সাম ডেট ঘোষণা কৰা হৈছে। বলক চাই লওঁ অফিচিয়েল নোটিছটো। চাব পাৰে বন্ধু বান্ধৱীসকল, এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নোটিছটো। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ কেতিয়া আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ 3 নম্বৰত আপোনালোকে চাব পাৰে যি আপোনালোকৰ SSC GDৰ যি আপোনালোকৰ 24,000 পদৰ আপোনালোকৰ অনলাইন চলি আছে, সেইসমূহ পদৰ আপোনালোকৰ এক্সাম আৰম্ভ হ'ব। আপোনালোকে চাব পাৰে 10 জানুৱাৰীৰ পৰা আপোনালোকৰ এক্সাম আৰম্ভ হ'ব আৰু আপোনালোকৰ 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এক্সাম চলিব। আৰু লগতে ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যি গ্ৰেজুৱেশ্যন লেভেলৰ স্কিল টেষ্ট আছে, সেই স্কিল টেষ্ট আপোনালোকৰ হ'ব 4 জানুৱাৰীৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি আপোনালোকৰ স্কিল টেষ্ট আছে, সেই স্কিল টেষ্ট আপোনালোকৰ 6 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।